সুৰেন মন মাৰি গেছা কি কবি ভাই দেউতাক মই দোকান কিতাপ আনবার কাৰণে পইচা খুজিছিলো দেউতাই পইচা দিবে এৰি কিতাপ দোকানে লৈ আহিছি মোৰো একেই অৱস্থা ডাক্তৰে আজিৰ পৰাই চব বস্তু চবে খাবা দিছি তই তাৰমানে পানীও চবে খাব লাগব নহয় গোটা বস্তু ঘৰে চবে খাবা দিছি তই মৰলি যা এতিয়া চিগাৰেট আগতে পুৰা একদম টানি খাইছিলি এতিয়া চোন চবে খাব লাগব দে বাদ দি মই আজিৰ পৰাই চিগাৰেটে বাদ দিম মই এটা কথা পাহৰি গৈছিলোঁ মোৰ লগত দুজন চলি চন্দ্ৰলৈ গৈছিল মই ভাবছোঁ সূৰ্যলৈ যাবা সূৰ্যত যাবা আইছা উৰি মৰবি বাছা হেত গৰু মই সূৰ্যলৈ নাযাওঁ নহয় মই সূৰ্য মন্দিৰলৈ যাম সূৰ্য মন্দিৰত যাবি দে থো হেগলা কথা তোৰ গাৰ্লফ্ৰেণ্ডৰ খবৰ কৈছা মোৰ গাৰ্লফ্ৰেণ্ডৰ কথা কবি সিদিনা আমি পুৰা ফাংচনত আহি মই তাইক পাণ খুৱাব নোৱাৰা কাৰণে বেলেগৰ লগত খেস্তা খেস্তি কৰি আছে মোৰ ইমান বেয়া লাগছি মোৰ চকুৰ পানী দি নদী বহি গেছি কালি যি নদীটো বাগৰিছি মানে তোৰ কাৰণে বাগৰিছি নহয় তোক কি কম মোৰো একে অৱস্থা মোৰ 2 বছৰে ধৰি ভেদাইলতা পাতৰ দৰে গন্ধাইছিল তাৰে পিছত তৎক্ষণাত বৰফৰ দৰে গলি গেলে হ'ব দে ফোনে চিধু মই যাওঁ ফোনটো কৰি দিয়ক সেই ঘণ্টা ৰখে গাছত দুধ ফাদি হয় টাউন নাপে হেল্ল' ডাৰ্লিং কি কৰি আছ মই ইয়াতে আছো ৰবা গাছৰ ওপৰত ক'ত ইচ্ছা তই মোৰ জিঅ' ফোনে হেৰি নাপায় টাৱাৰ নাপায় সেইকাৰণে গাছত উঠছো তই তাতে নুঠি মানুহগিলা চক খাব দুটা নালা যাবৰে ৰে ভৰা চিঞৰি চিঞৰি কব খোজো আজি এইটো কি তোক দেখি মানুহ চক খাইছে নুমিয়া বেবী মই ৰাখো দা ফোনটো মানুহে তই চক খাই দাউলাক মোক দেখি এই মোৰ মানুহটোত ধৰি একো কথাই পাতিব নাপালো যাওঁ আইনা খান দিবা হৈছে 6টা বাজিল আইনা খান চাইও ভাল লগা হৈছিলে ন লগা হৈছেতো